সুদীৰ্ঘ 21 বছৰৰ অন্তত বগিবিল দলংখন অৱশেষত হ'লগৈ। বগিবিল দলঙক লৈ গীত হ'ল, গায়কে গালে ডিব্ৰুগড়ৰ পৰা লখিমপুৰলৈ স্কুটাৰ চলাই অহা যোৱাৰ কথা। কিন্তু আজি এটা কবিতা শুনক। হাজাৰ হাজাৰ লোকৰ সপোন বগিবিল দলঙক লৈ DY 365ৰ বালি পৰাৰ সংবাদদাতা ঋতুপৰ্ণা চক্ৰৱৰ্তীৰ সহযোগত আমাৰ সাংবাদিক চিত্ৰৰঞ্জন নাথ আৰু জুল আহমেদে প্ৰস্তুত কৰিছে এই কবিতা, যাৰ নাম হেপাহৰ বগিবিল। মুকলি হ'ল বহু প্ৰত্যাশিত সপোন। অসমে পালে নতুন জীৱন। সূচনা হ'ল নৱদিগন্তৰ। নামেই যাৰ পৰিচয় বগিবিল। বহু প্ৰত্যাশাৰ মাজত লুইতৰ সপোন বাস্তৱ আজি। 20 মিনিটৰ বাট হ'ল ডিব্ৰুগড় ধেমাজি। ঐ কাংকাল, এইবাৰ লিগাঙত তই বৈ থোৱা ৰিবিকা চেং আনিবলৈ ঢপলিয়াই যাওঁ। তোক লগত লৈ গুমৰাগৰ আমেজ লম। ঐ বগিবিল, তোমাৰ আগমনে আমাক দিলে নতুন আশা। জংকিপানৈ প্ৰেমৰ সাক্ষী কৰি তুমি সদায় এনেকৈয়ে জিলিকি থাকা। মহাবাহুৰ বুকুত আজি জীপাল তুমি, কনেঙৰ যৌৱনো আজি নতুন ৰূপত। দিচাংমুখৰ ঐয়াজনীৰ সপোন আজি তুমি। তোমাৰ মৰমৰ এনাজৰীৰ সমন্বয়ৰ সেতুৰে বান্ধিব এতিয়া মহাবাহুৰ দুটি পাৰ। তুমি সৃষ্টি কৰা এক নতুন প্ৰত্যাশাৰ।